সমাজসেৱক এগৰাকী সুখ্যাতি অৰ্জন কৰা নৃত্যশিল্পী আমাৰ গায়ত্ৰী মহন্তক আমি পোনপ্ৰথমে এখনি ফুলাম বিভাগেৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব স্বপ্নিল ডান্স একাডেমীৰ সঞ্চালক প্ৰধান ৰাজকিশোৰ শৰ্মা। আমি মাইক্ৰফোনটো আমাৰ সন্মানীয় গায়ত্ৰী মহন্তলৈ আগবঢ়াইছোঁ। তেখেতে ব্যৱসায়কো আজি মঞ্চ মুকলি কৰিব। ধন্যবাদ। শ্ৰদ্ধাৰ আজিৰ এই অনুষ্ঠানত উপবিষ্ট হোৱা গণ্যমান্য ব্যক্তিসকল, ইয়াত উপস্থিত থকা সাংস্কৃতিক প্ৰেমী ৰাইজসকল, বৰ্মা ছাত্ৰ ছাত্ৰীসকল আৰু উদ্যোক্তাসকল, পোনপ্ৰথমে সকলোকে মই ৰঙালী বিহুৰ শ্ৰদ্ধা, শুভেচ্ছা আৰু মৰম যাচিছোঁ। যোৱা 18 এপ্ৰিলৰ পৰা স্বপ্নিল ডান্স একাডেমীয়ে যি বিহুৰ কৰ্মশালা আয়োজন কৰিছিল তাৰ গতিকে মোক মতৰ বাবে অশেষ ধন্যবাদ। স্বপ্নিল ডান্স একাডেমীক আচলতে মই এটা ধন্যবাদ জনাব বিচাৰিছোঁ যে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক, পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক উলিয়াই আনি ইমানখিনি সুবিধা দিছে। এতিয়া বিহু অসমীয়া হিচাপে আমাৰ হাড়ে হিমু সকলোকে আমি ভাগফালৰ জনাবদ্ধ হৈছোঁ। এয়া আমাৰ মঞ্চ মুকলি কৰা হৈছে। ধন্যবাদ।